নমস্কাৰ বন্ধুসকল, SMG ইনভেষ্টমেণ্ট একাডেমিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, চেনেলটোৰ নামটো চেঞ্জ কৰিছোঁ বহুত দিন আগতে, কিন্তু ভিডিঅ' চেঞ্জ মানে একাডেমি বনোৱাৰ পিছত মই ভিডিঅ' দিবলৈ একেবাৰে পৰা নাছিলোঁ, কাৰণ বহুত ডাঙৰ এটা ট্ৰেজেডি ঘটি গ'ল বন্ধুসকল মোৰ লগত। আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এতিয়া। মই যোৱা ফেব্ৰুৱাৰীৰ 7 তাৰিখ বন্ধুসকল, তো মোৰ এজন ল'ৰা সন্তান জন্ম পাইছিলে। আমাৰ বহুত হাঁহি ফূৰ্তিত আছিলোঁ বন্ধুসকল, কিন্তু 2 মাহ যোৱাৰ লগে লগে যোনদিনা 2 মাহ হৈছে সেইদিনাই সি আমাক এইবিলাক গুচি গ'ল। তো বন্ধুসকল, সেইকাৰণে ভগৱানৰ ওচৰলৈ গুচি গ'ল সি। তো বহুত মেণ্টেলি ডিষ্টাৰ্ব হৈ আছিলোঁ বন্ধুসকল। আপোনালোকৰ আগত ভিডিঅ' আনাৰ কোনো মানে আনিবৰ মনো যোৱা নাছিল, একো কৰিব মন নাছিল বন্ধুসকল। কেইদিনমান আগত অসুখ হৈ মই নিজে ICUৰ পৰা ICUত ভৰ্তি হ'ব লগা হৈছিল। যোৱা 5 দিনমান আগত ডিছচাৰ্জ হৈ আহিছোঁ। তো এতিয়া বৰ্তমান অকণমান সুস্থ হৈছে, মনটো অলপমান শান্ত হৈছে বন্ধুসকল। তো সেইকাৰণে আপোনালোকৰ লগত আহিছোঁ, আৰু আপোনালোকৰ যিহেতু মোৰ ফেমিলি, তো সেইকাৰণে আপোনালোকৰ লগত কথাটো শ্বেয়াৰো কৰি দিলোঁ। তো আৰু মই এটা কমিউনিটি পষ্টৰ জৰিয়তে আপোনালোকক কৈছিলোঁ, আৰু আপোনালোকে যে মই ভিডিঅ' নিদিয়াৰ কাৰণে যে আনছাবস্ক্ৰাইব কৰি যে যোৱা নাই, তাৰ বাবে বহুত বহুত ধন্যবাদ বন্ধুসকল। আপোনালোকক বহুত বহুত থেংক ইউ। তো এইখিনি আছিল, আৰু বেলেগ এখন আছিল। তো বন্ধুসকল, এতিয়া আৰু ভিডিঅ' বনাবলৈ ট্ৰাই কৰিছোঁ। আৰু SMG ইনভেষ্টমেণ্ট একাডেমি যিসকল মোৰ ষ্টুডেণ্ট আছিল, ক্লাছবিলাক বন্ধ হৈ আছিল, এতিয়া আকৌ আৰম্ভ হৈছে। তো একাডেমিত ৰেজিষ্ট্ৰেশ্যন চলি আছে। তলত ডেছক্ৰিপশ্যনত লিংক থাকিব বন্ধুসকল, তাতে গৈ পেলাই আপোনালোকে চেক কৰিব পাৰে। তো আজি লৈ আহিছোঁ বন্ধুসকল এটা 300 ৰুপিজৰ ষ্টক। 300ৰ অলপমান বেছি দাম হ'ব পাৰে, সেই 300ৰ ষ্টক এটা লৈ আহিছোঁ। আৰু এই 300 টকাৰ আমি ষ্টকটো বন্ধুসকল অতি শীঘ্ৰে 400, 450 টকালৈকে যাব পৰা ক্ষমতা আছে বুলি মই ভাবোঁ। কাৰণ বন্ধুসকল ৰিজাল্ট আহিছে, খুব সুন্দৰ ৰিজাল্ট আহিছে। আপোনালোকৰ লগত আলোচনা কৰিম। তো আহক বন্ধুসকল, আমি এটা এটাকৈ তথ্যখিনি চাওঁ ষ্টকটোৰ, আৰু ষ্টকটোৰ নামটো জানো। কিন্তু তাৰ আগত নিশ্চয় ৰিকুৱেষ্ট কৰিব বিচাৰিম, যদি SMG ইনভেষ্টমেণ্ট একাডেমিলৈ কোনোবা ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু তাৰ কাষত থকা বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকে। তো আহক বন্ধুসকল, আমি ভিডিঅ'টোলৈ। তো বন্ধুসকল, ষ্টকটোৰ নামটো জনাৰ আগতে আমি কোৱাৰ্টাৰলি ৰিজাল্ট হয় বন্ধুসকল, যোৱাকালি ৰিজাল্ট আহিছে ষ্টকটোৰ, আৰু খুব সুন্দৰ ৰিজাল্ট কৰিছে। তো আমি সেইটো চাবই লাগিব বন্ধুসকল। আগে আমি ৰিজাল্টটো চাই লওঁ। তো চাব পাৰে বন্ধুসকল, ইয়াত আপোনালোকে ছিকুৱেঞ্চটো খুব সুন্দৰভাৱে চাব পাৰে যে মাৰ্চ 2023, আৰু ইয়াত মাৰ্চ 2022 আছে, আৰু এইটো হ'ল আগৰ কোৱাৰ্টাৰ, ডিচেম্বৰ কোৱাৰ্টাৰটোৰ। তো আমি অকণমান ইফালে দিওঁ। এতিয়া বৰ্তমান দেখা পাইছে বন্ধুসকল। তো চাব পাৰে প্ৰথম চেলছৰ পৰা ষ্টাৰ্ট কৰোঁ। তো 463 কোটি টকাৰ চেল আছিল যোৱা বছৰ মাৰ্চ মাহত। তো এই বছৰ কিমান হৈছে বন্ধুসকল? 534, যিটো ওপৰলৈকে গৈছে। খুব সুন্দৰ চাইন বন্ধুসকল। তাৰ লগত চাব লাগিব আমি অপাৰেটিং প্ৰফিট। তো অপাৰেটিং প্ৰফিট চাওক বন্ধুসকল, যোৱা 1 বছৰ আগত আছিল 50 কোটি টকা এইটো কোৱাৰ্টাৰত, আৰু এইবাৰ হৈছে 74 বন্ধুসকল। খুব সুন্দৰভাৱে নিজক বঢ়াইছে। আৰু লাষ্ট কোৱাৰ্টাৰ দেখিছেনে 55 কৰ'ৰ আছিল, মানে 55তকৈও এইটো ওপৰলৈকে যোৱা 74, আৰু 550ৰ পৰা ওপৰলৈকে গৈছে। মানে কোৱাৰ্টাৰো বিট কৰিছে, আৰু ইয়াৰ অন ইয়াৰো বিট কৰিছে, আৰু খুব সুন্দৰ মাৰ্জিনত বিট কৰিছে। আপোনালোকে চাব পাৰে যে অপাৰেটিং প্ৰফিট মাৰ্জিন আগত আছিল 11%, তো এতিয়া সেইটো গৈ পেলাই 14% হৈছে, যিটো যিকোনো কোম্পানীৰ কাৰণে ভাল চাইন বন্ধুসকল। তো এইটো চাব পাৰে। আৰু মই ট্ৰেডিঙৰ কাৰণে আনিছোঁ দেই বন্ধুসকল, ষ্টকটো ইনভেষ্টমেণ্টৰ কাৰণে নহয়, ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে হয়, কিন্তু ইনভেষ্টমেণ্টৰ কাৰণে এটা বস্তুত অকণমান বেয়া, মইতো আপোনালোকক আলোচনা কৰিম। তাৰে আগতে গোটেইখিনি চাই লওঁ। তো আপোনালোকে ইয়াত চাব পাৰে যে প্ৰফিট বিফৰ টেক্স, মানে টেক্স দিয়াৰ আগত 33 আছিলে, এতিয়া 55 হৈছে, তো বাঢ়িছে। তাৰে আগৰ কোৱাৰ্টাৰত আছিল 38, আৰু নেট প্ৰফিটো চাব পাৰে সেনেকৈ বাঢ়ি গৈ আছে। তাৰ লগত EPSও বাঢ়িছে। তো বন্ধুসকল, সোমবাৰ মানে অহাকালি ষ্টকটোত এটা ভাল আপমুভ আপোনালোকে দেখা পাব পাৰে। আৰু যদি কিবা কাৰণত বন্ধুসকল অপাৰেটৰৰ চাইনত ক'ব নোৱাৰে, তো অপাৰেটৰ যিহেতু ষ্টক ৰিজাল্ট ভাল হৈছে, তলত পেলাইও দিব পাৰে ষ্টকটো। কিন্তু যদি তলত পেলাই দিয়ে, তো এইটো এটা খুব সুন্দৰ আপোনালোকে একুমুলেট কৰিব পৰা চান্স, ষ্টকটোৰ ভিতৰত সোমাব পৰা চান্স, কিনিব পৰা চান্স হ'ব। তো যদি কিবা ডাউন চাউন যদি পায়, তো বিন্দাছ কিনি দিব বন্ধুসকল। আৰু যদি 2-3% আপো পায়, তেতিয়াও আপোনালোকে কিনিব পাৰে। অকণমান ৱেইট কৰিব কেইদিনমান, নিশ্চয় ভাল এটা ৰিজাল্ট, মানে ভাল ষ্টক প্ৰাইচটো ভাল দেখাবই। আৰু তাৰ লগত আমি ইয়াৰ অন ইয়াৰো আপোনালোকে চাব পাৰে যে ইয়াতো চাব পাৰে ইয়াৰ অন ইয়াৰ কি সুন্দৰভাৱে আগবাঢ়ি গৈ আছে। তো ষ্টকটোৰ কোনো ধৰণৰ প্ৰব্লেম নাই বন্ধুসকল। ষ্টকটোৰ প্ৰফিটো আৰ্ণ কৰি আছে খুব সুন্দৰভাৱে, যিটো 100 কৰ'ৰ পাৰো হৈ গৈছে এইবাৰ, এই যোৱা মানে ফাইনেন্সিয়েল ইয়াৰত, খুব সুন্দৰ। তো আমি তাৰ লগত চাম যে বেলেঞ্চ শ্বীটটো অলপ চাই লওঁ। তো ইয়াত চাব পাৰে যে বন্ধুসকল ৰিজাৰ্ভ কোম্পানীটো, ৰিজাৰ্ভ আছে 956, যিটো বাঢ়ি গৈ আছে, ভাল চাইন, ৰিজাৰ্ভটো বাঢ়ি গৈ থাকে। তাৰ লগত বৰয়িং বন্ধুসকল, তো বৰয়িংটো অকণমান মোক মানে মনটো সেই কৰি আছে যে ইনভেষ্টমেণ্ট কৰিবলৈ যাব নালাগে, কাৰণ বৰয়িংটো ডাবল হৈ গৈছে। মানে এটা যিহেতু কোম্পানীটো এটা মিড কেপ স্মল কেপ চাইজৰ কোম্পানী বন্ধুসকল, তো এইটো এনেকুৱা বৰয়িংটো বাঢ়ি থকাটো ভাল চাইন নহয়। তো সেইকাৰণে কৈছোঁ বন্ধুসকল, ট্ৰেডিং পাৰপাছ, অনলি ট্ৰেডিং পাৰপাছৰ কাৰণে আনিছোঁ ষ্টকটো, কাৰণ বহুতে সুধি থাকেতো ট্ৰেডিং। তো একেলগে অহাৰ লগে লগে
শ্বৰ্ট টাৰ্ম ট্ৰেডিঙৰ কাৰণে ষ্টকটো আনিছোঁ আপোনালোকে চাব পাৰে আৰু তাৰ লগত টোটেল এছেটছো ভাল আৰু একেবাৰে আমি চাম প্ৰমোটাৰ হোল্ডিং তো এতিয়া আপোনালোকে চাব পাৰে যে প্ৰমোটাৰৰ হাতত 51% ষ্টেক আছে এতিয়া তাৰ লগত FIR হাততো আছে 1.44% আৰু DII চাওক বন্ধুসকল কি সুন্দৰভাৱে বঢ়াইছে আৰু এইবাৰতো বঢ়াইছে 15.7% মানে আমাৰ ডমেষ্টিক ইনষ্টিটিউশ্যন ইনভেষ্টমেণ্ট বহুত সুন্দৰভাৱে বাঢ়িছে আমি অকণমান চাই লওঁ যে DII কোন আছে চাব পাৰে যে ইয়াত HDFC ট্ৰাষ্টিৰ নাম আছে HDFC হাততে বহুত মানে হেৰি আছে মানে ষ্টেক আছে আৰু DSP স্মল ফাণ্ডৰ হাততো 2% আছে এছিয়ানা ফাণ্ডৰ হাতত আছে ICICI IDFC হাতত আছে নিপন লাইফ এছেট মেনেজমেণ্টৰ হাতত আছে মানে বহুত ডাঙৰ ডাঙৰ আমাৰ যিবিলাক মানে মিউচুৱেল ফাণ্ড তো মিউচুৱেল ফাণ্ড হাউচৰ হাতত এই কোম্পানীটোৰ ষ্টেক আছে তো ইয়াৰ কথা মানে এই কাৰণে যে আপোনালোকে ইনভেষ্টমেণ্ট কৰিব যাব সেইটো নহয় বন্ধুসকল অকণমান ক্ৰাইটেৰিয়াও মিলিব লাগিব যদি আপোনালোকে পিছলৈকে ট্ৰেক কৰি থাকিব যদি বৰোয়িংটো কমোৱা যেন পায় যে কোম্পানীটো বৰোয়িংটো কমাই আছে এটা বস্তু বৰোয়িং বাঢ়ি আছে কোম্পানীৰ প্ৰফিটো বাঢ়ি আছে সেইটো ভাল কথা বন্ধুসকল কিন্তু এনেকৈ যদি যদি মানে এনেকৈ যদি বৰোয়িংটো বাঢ়ি গৈ থাকে তেতিয়াহ'লে কোম্পানী এটাৰ কাৰণে ভাল চাইন নহয় এইটো সেইকাৰণে বন্ধুসকল সেইকাৰণে কৈছোঁ মই এইটো বস্তুটো কৈছোঁ যে এই 628টো আহি পেলাই যদি কোনোবা দিনা 300 হয় তেতিয়াহ'লে আপোনালোকে মানে ইচ্ছা কৰে যদি এই ষ্টকটোত ইনভেষ্টমেণ্ট কৰিব যাব পাৰে তো এতিয়া বন্ধুসকল গোটেইখিনি কৈ দিলোঁ আপোনালোকে ৰিজাল্টটো চাব পাৰে তো এতিয়া আমি ষ্টকটোৰ নামটো ফালে আহিছোঁ ষ্টকটোৰ নাম হ'ল বন্ধুসকল গ্ৰীণলেম্প ইণ্ডাষ্ট্ৰিজ লিমিটেড এইটো কি কৰে বন্ধুসকল আপোনালোকে ফাৰ্নিচাৰবিলাক দেখিছেনে ফাৰ্নিচাৰবিলাক আজিকালি যিমান ফাৰ্নিচাৰ আছে ফাৰ্নিচাৰবিলাকত লেমিনেশ্যন হয় তো এই লেমিনেশ্যনৰ কামতে এই কোম্পানীটো জড়িত হৈ আছে আৰু খুব সুন্দৰভাৱে বিজনেছ কৰি আছে আপোনালোকক মই মেক্স চাৰ্ট পেটাৰ্ণটো দেখাই দিছোঁ চাব পাৰে খুব সুন্দৰভাৱে ওপৰলৈকে যে অলপমান ডাউন চাউন আহি থাকে কাৰণ যিহেতু স্মল কেপ কোম্পানী তো এইখিনি মানে ডাউন উঠা নামা হৈ থাকিব এইখিনি আপুনি সহ্য কৰিব লাগিব এতিয়া কি হৈছে বন্ধুসকল এতিয়া এটা উঠি পেলাই এতিয়া এটা মানে চাইডৱেজ পেটাৰ্ণত আছে আৰু যিটো এটা বেছ বনাই থকা টাইপ লাগিছে আমাৰ তো চিমেট্ৰিকেল ট্ৰাইংগল পেটাৰ্ণো হৈছে যদি এইটো যদি ব্ৰেকআউট দিয়ে তেতিয়াহ'লেতো ক'ব লগা একো নাই বন্ধুসকল খুব সুন্দৰভাৱে আমি ওপৰলৈকে দেখা পাম ষ্টকটোৰ প্ৰাইচ প্ৰায় 400 পাৰ হৈ যাব পাৰে বন্ধুসকল তো সেইকাৰণে কৈছোঁ প্ৰায় 450 মান ৰুপিজৰ যদি আপোনালোকে যদি টাৰ্গেট লৈ পেলাই শ্বৰ্ট টাৰ্মত যদি কিনিব খোজে এইটো ষ্টকত শ্বৰ্ট টাৰ্মৰ কাৰণেও কিনিব পাৰে গ্ৰীণলেম্প ইণ্ডাষ্ট্ৰিজ খুব সুন্দৰ ষ্টক বন্ধুসকল ৰিজাল্টটো দেখাইছোঁ ৰিজাল্টৰ ওপৰত ৰিয়েকশ্যন অহাকালি আহিব যদি মই কৈছোঁ যদি এতিয়াও যদি কিবা কাৰণে যদি তললৈকে যায় আপোনালোকে ষ্টকটো একুমুলেট কৰাৰ চান্স তো আপোনালোকে বিন্দাছ কিনিব পাৰে ষ্টকটো কাৰণ ৰিজাল্টটো দেখাইছোঁ ৰিজাল্ট ভাল তো ৰিজাল্ট ভাল হ'লে ষ্টক এটা ওপৰলৈকে যায়ে তো এইটো ক'ব লগা আছিল বন্ধুসকল আৰু মোৰ মনৰ কথাও আপোনালোকক ক'লোঁ যে মই কিয় ভিডিঅ' দিয়া নাছিলোঁ সেইখিনিও ক'ব লগা আছিল একেলগে মই ভিডিঅ'টো বনালোঁ তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে বেলেগ একো নাছিল বন্ধুসকল এইখিনিয়ে ক'ব লগা আছিল আজি আৰু নেক্সট ভিডিঅ'ত ভাল ভাল ষ্টক আনিম আপোনালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থ'ব তো বন্ধুসকল আজিলৈকে আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই